Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এক ভিডিঅ'লৈ আৰু আপোনালোক সকলোৱে দেৱালী ভালদৰে উদযাপন কৰি আছে চাগৈ আমি এতিয়া মন্দিৰলৈ গৈ আছো আৰু কিয় গৈ আছো হে আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কোন কোন আহিছো আমি বেটি বেটি স্ৱেটাৰ লগাই আহিছে ঠাণ্ডা আমি এতিয়া সোণাৰীলৈ যাওঁ আৰু ছোৱালী গা ভাল নাই বৰ ভাল নহয় গা সেইকাৰণে গৰম কাপোৰ পিন্ধাই লৈ আহিছোঁ ঠাণ্ডা পাব বুলি ৰাতিপুৱা আমি সোণাৰী পাই গ'লোহি এতিয়া ঐ বেটি উঠি দিয়া আকৌ পানী নুচুবা চুবা যাম তুমি ধুই লোৱা খালি চাউলকেইটা ঐ বেটি পানী নুচুবা এতিয়া আমি মন্দিৰ আহি পালোহি আৰু মন্দিৰলৈ অনা বস্তুবোৰ ধুই মেলি লোৱা হৈছে আপোনালোকে ভিডিঅ'টো চাই থাকিব
আমি মন্দিৰৰ পৰা এতিয়া আহিলোঁ আচলতে আজি মোৰ হাজবেণ্ডৰ জন্মদিন হয় সেইকাৰণে আমি মন্দিৰলৈ আহিছিলোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ থাকোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব কান্দুৰি দেখুৱাই দিলোঁ চোৱা চবকে দেখুৱাই দিলোঁ চোৱা তুমি কান্দুৰি অয়ন আহি গ'ল আমাৰ ঘৰলৈ অয়ন আহি গ'ল বৰ্তা বাৰ্থডে খাবলৈ আহি গ'ল চোৱা এইফালে এইটো আমাৰ অয়ন অয়ন আহিছে আমাৰ ঘৰলৈ আমাৰ অয়ন মাক আৰু আইতাকৰ লগত আহি গ'ল বাৰ্থডে বুলি আচলতে তেনেকৈ একো আয়োজন কৰা নাই ছোৱালীও গাটো ইমান ভাল নহয় সেইকাৰণে মাছ মাংস একো আয়োজন কৰা নাই অকল কেক বনাইছিলোঁ আৰু সেয়াই চাহ খোৱা হ'ব আৰু মই কথা কৈ থকা দেখি অয়নে মোৰ মুখলৈ চাই আছে আৰু মুখখন জিভাখন উলিয়াই আছে কেনেকৈ চাওকচোন এতিয়া আমাৰ মিষ্টাৰে কেক কাটিব আৰু এয়াই আছিল বাৰ্থডে এনেকৈ আয়োজন কৰিলোঁ বিশেষ একো নাই বাৰু তথাপিও আপোনালোকক ভিডিঅ' কৰি অকণমান দেখুৱাই দিলোঁ কি দুৰ্ভাগ্য কেক কাটোতে কাৰেণ্টটো গুচি গ'লগৈ নহয় এনেকৈয়ে মিষ্টাৰৰ বাৰ্থডে পাতিলোঁ আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আগলৈও মোৰ ভিডিঅ'বোৰ এনেদৰে চাই যাব আপোনালোকে আৰু যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব